Rumbai logofor actually ang video मैयानि video मोन बियो मैयानो हगारनांगौमोन दिनैनि भिडिअआ सोरबा स्पेशल बा माबा मोनसे जानाय नङा पलिटिक्स नि बारैसो बाथ्रा बिथां हाग्रामा महिलारिनि मा फोरमायदों UPPL नि एगेन्स्ट मा बाथ्रा फोरमायदों बेखौ फै जों दान्दिसे खोनासंनानै लादिनि Siranggar Komosti atau Sirang Komosti Duta Blok Mini Pelai joining ceremonial program loise. Yat joining ceremonial program yat UPPL BJP aru JSP ba Congress sob milai pelai 900 ke beshi aji amar BJP dolot jogdan korile aru khub bhal program hoise moi hokoloke welcome jonaisu ji hokole amar দলটো ভাল পাই পেলাই আমাৰ দলত আজি সোমাইছে আৰু আমি একেলগে থাকি আমি কাম কৰি যাম BTCৰ স্বাৰ্থত আমি BTCটো বাঁচাবই লাগিব সকলে ওলাই আহিছে আজি সকল বড় কথা নহয় সব জাতি জনগোষ্ঠী ইয়াত ওলাই আহিছে আমাৰ দলটো সাপোৰ্ট কৰিবৰ কাৰণে গতিকে 2024 চনত আমাৰ MP জিকাটো 100% হৈ গ'ল আৰু এনেকুৱা জইনিং চেৰেমনিয়েল প্ৰগ্ৰামটো আৰু আছে বেলেগ বেলেগ ব্লকত আছে হৈ থাকিব মততে এইবাৰ BTC ইলেকশন শেষ হোৱাৰ পিছতে UPPL দলটো নাথাকিব নিচিনা লাগি আছে যেনেকুৱা সোমাই আছে পাব্লিকে সব জাতি জনগোষ্ঠীয়ে বিশ্বাস কৰি পেলাই UPPLক ছাপোৰ্ট কৰিছিল আগত কিন্তু এতিয়া 3 বছৰতে প্ৰমাণ হৈ গ'ল যে UPPLে একো কাম নকৰে আৰু কৰাও দেখা নাই আৰু ভৱিষ্যতে নকৰিব মততে BTC নিৰ্বাচন শেষ হোৱা মানে UPPL দল আৰু নাথাকিব BTCৰ এগৰাকী ইএমক আপুনি উচ্ছেদৰ কথা কৈছে এইটো ফেৰেংগাৰ কথাটো মই কৈছে হয় তাৰমানে ফেৰেংগায়ে 2003 চনৰ 10 ফেব্ৰুৱাৰী ফেৰেংগাই ইয়াত নাছিল BTCত নাছিল আমি যেতিয়া চুক্তি কৰিছিল এই সময়ত সি BTCত নাছিল সি ধেমাজিৰ মানুহ ধেমাজি জিলাৰ মানুহ সি 2008 চনতহে সি আমাৰ BTCত সোমাইছে বুলি আমি জানো মুঠতে উচ্ছেদ অভিযান মানে আজিৰ দিনত প্ৰমোদ বড়োৱে যিসকলক উচ্ছেদ কৰিবৰ কাৰণে নটিচ দিয়া আছে এইটোতো কোনো যুক্তি নাই ইহঁতে সব 2003 চনৰ 10 ফেব্ৰুৱাৰী আগত পৰাই আছে প্ৰমোদ বড়োৱে যাক মানে নটিচ দিছে কিন্তু আজি প্ৰমোদ বড়োৱে ফেৰেংগা কিয় নটিচ দিব পৰা নাই এইটো 2003 চনৰ 10 ফেব্ৰুৱাৰী আগত নাছিল 2008তহে আছিল সেইকাৰণে আমি কৈছোঁ যে BTC যেতিয়া আমি চৰকাৰ বনাম আমাৰ ফাৰ্ষ্ট উচ্ছেদৰ জাননীটো ফেৰেংগা তাত যাব আচ্ছা আৰু এটা প্ৰশ্ন আছে যে এইখন চিৰাং জিলাতে দাৰিদ্ৰতাৰ শিকাৰ হৈ দুখীয়া এটা পৰিয়ালে তেওঁলোকৰ নিজৰ সন্তানক 40,000 60,000 টকাত বিক্ৰী কৰা কি ক'ব বেয়া হৈছে এইটো এডমিনিষ্ট্ৰেশ্যনে আইনগতভাৱে যি ব্যৱস্থা লৈছে আমাক ইয়াত ক'ব লগা নাই মুঠতে এইটো এই দৰিদ্ৰ পৰিয়ালক আমি চাব জানিব লাগিছিল প্ৰমোদ বড়োৱে আমাৰ দিনত এনেকুৱা ঘটনা এটাও নাই কিন্তু প্ৰমোদ বড়ো অহাৰ লগে লগে এইবিলাক ঘটনা হৈ আছে হৈ থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী পত্নী এইবিলাকত মই নাযাওঁ এইবিলাকত মই BTC ক্ষেত্ৰত মই কিবা ক'ব লগা যদি আছে কম বাহিৰত মই নাযাওঁ থেংক ইউ BTCত টেট শিক্ষকৰ কাৰণে বিশেষ টেট পাতিছিলে কিন্তু এজনৰ টেট শিক্ষকক চাকৰি নিদিলে BTC বিশেষ টেট শিক্ষকৰ তেওঁলোকে আদালতৰ কাষ চাপিবলগীয়া হৈছে আন্দোলন কৰিবলগীয়া হৈছে নাই আমাৰ দিনত স্পেচিয়েল যিটো টেট লৈছিলে আমি সেইটো টেম্পৰাৰী হ'লেও এবজৰ্ব কৰিব পাৰিছে এতিয়া প্ৰমোদ বড়োৱে কি কৰিছে কৰা নাই মই নাজানো মুঠতে BTCত স্পেচিয়েল টেট পাতি পেলাই আমি বহুত ল'ৰা ছোৱালীক চাকৰি দিব পাৰিছোঁ আৰু আমি চৰকাৰ অহাৰ পিছত যিসকলে চাকৰি পোৱা নাই সিহঁতক আমি দিবৰ কাৰণে ব্যৱস্থা কৰিম আমাৰ ক্ষমতা আছে আমি দিম দেই